ডাঙৰটোকতো লাগ পাই মাতলো এইটা সৰুটো নাম্বাৰহে তোকো বিচাৰি নাপাওঁ বাবাকে কওঁ নেকি উলিয়াই দিবা অ বাবা বাবা ক'ত মচিয়ে অ বাবা শুনছো মই গেম খেলি আছো আমাৰ সৰুটো মাইৰ নাম্বাৰটো উলিয়াই দিছো আমদি তই আগৰ চকৰি মুম্বাই নৰা আহিছা অ সৰু মাই অ ভালে আছা তোক বিয়া দিয়াৰ পৰা তোক আৰু খানা খাবাই মাতবা পাৰানি নহয় যা সৰুটো যায় আৰু তোৰ সেয়ে নহয় কামতে ব্যস্ত থাকে 8 ঘণ্টা বুলি ডিউটিয়ে বোলে তাত আৰু আহিবিছো আজি আমাৰ তাকে 2 দিনমান থাকাকে আহিবি কিন্তু দে থাক দে দাদা আজি মই ডিউটিত যাব পাৰিব নাই দিয়ক আজি মানে মই মোৰ ৱাইফৰ লগত মই অলপ অহমাততে যাম আজি মানে মোৰ জেগাত বেলেগ পঠাই দিয়ক কালি লগা হ'লে মই 10 ঘণ্টা ডিউটি কৰিম আজি মই পাৰিব নাই দিয়ক শুনছি না আপনি আর অল পাই পারা নাই হে মাই কোন কিতে পারে ফোন মারছি রখি দেখো খানা রান্না যাই আছো লাহে ধীৰে আপনি আর লেফটিং কো যাব গাউট গো যাও আপনি অনকালতে ওলি আছো লাহে ধীৰে যাম জগ জগ মই ওলছু দেখছি না জলদি অলপ যাই আছো বাইকখন মাৰতে আছো সাবি আনছি না নাই সাবি আছে বলা ও মোর আই ইমান জোর কাপোৰ খাল হইছি এই জাপো বা কোনি মোক লগি থৈ দিছি হাসি হাসি তোমাৰ হইছি না হনাই হা মান টাইম লগৈ আলত অলতে আরে বাপ মোৰ হৈছি বলাইতা এ যাম মই লগা দেৰা নকে এ বেগটো ক'ত আছে নো মোৰ কাপোৰ নিবা লাগব নহয় মই কি জানো বেক কৰে তোমাৰ এলাখানে বেয়া পাওঁ ইমান খালিকে দিগদাৰ তোমাৰ চা মই যাওঁ মোৰ বাচন টিকা মুছবা লাগে বেগটো বা ক'ত থলো মই যাইছো যাক মই বেগটো এই তোমাৰ হৈছি না নাই হা ওলাই আহা জলদি বিছু হইছি তো ভাল মনা দিবা নলাকে বেগ এটা ভালকে কিনি এখনতে নিবা লাগব ইটা বলা এখানেতে বলে এখন কি কি এনে বলো আইছো দে তুই আহি পালি পালো দে কিমান জাম হইছি জানা না রাস্তাটো ওই যাও যাও হক এয়া হালগতি কি হে বল আছো জলক ক্ৰিকেটে যাব আমি অলপ চাই যাওঁ কথা পাতো আপনি তো এই কি সাইকেল মারাতে আছে হালগতি মই ভাবছো দামী চাই ল'ম বুলি ভাবছো বাইকখন বহুত দামী চাই ল'ম বুলি ভাবছো হয় নেকি পিছে এটো কি হালগতি হেলা নকৰব এই ব্ৰহ্মস্ত্ৰ খাবি যাব এতিয়া হেলা নকৰব নাই না মানে মোৰ বেলপাতি নাই সেইটো কাৰণে আৰু গম নাপাকে আহিছো আকৌ নকবা আৰু নকবা এই চাব আৰু হ'ল কি যাব পতকে দেখা মই হালগতি আপোনাক পইচাই দিম দিয়ক কিনবা কাৰণে দিব আপোনাৰ যিহেতু পইচা আছে দিবচোন দে জলক ৰুমৰ ভিতৰত জলক জলক মা ও মোর জোড়া মরমৰ আপাটো আইছা মই কিমান দিন দেখা আমি তোক বাপ্পাও মৰম চাচোন তাহাঁতৰ মোৰ লগি মৰমে নাই ইমান গৰম তাতে আৰু ইমান পিন্ধি মই ভেজালাই পাওঁ ও রুতো এতে বহি আছা বাই মস্ত গৰম ইনাতে মস্ত গৰম দিছি মই আৰু এই গৰমত থাকবাই নৰো জানা না মই আৰু গৰম ধৰা বুলি কয় আমাৰ এও নহয় কালি আমাৰ এটা চিএনচি হয় নেকি এসে তোর থাকতে মানে ইনকে থাকবাই নরা হইছে জানা না
বেছি আনি দিছি আৰু কি হৈছে জানা বাই মোক এটা নতুন মোবাইল কিনিছে এখেতে হয় নেকি মানে মোৰ পুৰা মোবাইলটো মানে এই সেইদিনানে ভাঙছি ভাঙাতে আৰু লগালগ মোৰ এটা নতুন মোবাইল কিনি দিছি তোৰে ভাল দে আমাৰ এই মস্ত মৰম কৰে বিৰাট ভাল আমাৰ খেতে কামৰ পইচা পালি নতুন এটা কিনি দিম বুলি কৈছি ৰ হয় নেকি মোৰো পুৰণটো ভাংছি না কৈ দিব ৰ আমাৰ ইহঁত তাই বা ক'ত গেল আহিয়ে বনাইতো ক'ত বা গেল মাই মায়ে সেই হালগতে আপোনাৰ পিছে কাম চাম কেনে চলি আছে আছে আমাৰ আৰু কি কাম থাকলে যাওঁ কাম নাথাকলে নাযাওঁ এনেতো গৰমে আপোনাৰ বোলে এচি লৈছে আপুনি তো এচিৰ তলতে থাকে আমাৰ আৰু ক'ত পাৰিম তই ইমান কিয় গাত লাগি গৈছা ৰে হিয়া অলপ চাইড লাগচোন অলপমান বাতা আহিবা দিবা নৰা নেকি অলপ বিছচোন তাক অলপ বিছ ইমান গৰম পাইছি বাবা আমাৰ ঘামে ধুয়ে দিলাকে অলপ বিছি দিচোন আৰু এই আমাৰ এই নাখৈ ব্ৰইলাৰ মাংস নাখৈ আঠাখিনি তই লৈ বিচোন যাই কেনে আমাৰ বাবাই বাবা ক'ত গেল মাংসখিনি আনা ইয়া যা মাংসখিনি লৈ আহ সেইটো দিয়ক মনা আইছা বিনি অ আমাৰ বেলেগ চালত থকা হৈছে আৰু নে তুই পিছে কাম চাম কৰি আছ নে কিবা নাই এনেই আছা মানে চশমাযোৰ ভাল লাগছে চশমাযোৰ ভাল লাগছে আৰু পিন্ধি চাওঁ চশমাও লাগব ঘড়ীটো ভাল লাগছে ঘড়ীটোও লাগব ধৰক আজি গধূলি ফুৰিব যাম দিবি দে নি নিবি যা মই অলপ ফুৰি আহোঁ দে মই গম পাইছো তুই যে আপি ঘূৰাব যাবি জিঅ চশমাযোৰা কিনিলেও 50 টকাই দি ঘড়ীটো কিনিলেও 100 টকাই দি সেইও বেল হাতৰ দ্বাৰা এখন ভাবে মোৰ চাকৰি থকা পাৰে কিন্তু 1 টকা নাই লগত পকেটত পইচা কি হ'ব শুনছ না মাক বোলে 500 টকা লাগে মোৰ মানি বেগটো আমাৰ ঘৰতে থৈ আহিলোঁ পাহৰি গ'লোঁ অনলাইনত চাৰ্ভাৰে ডাউন মাৰি আছে 500 নহয় 5000 দিওঁ আছে যদি বা তোমাৰ পৰাই দিওঁ অলপ মই ক'ত পইচা দেখা পাইছো মইতো পইচাই দেখা নাই আজিলৈকে আৰু এই একযোৰ কাপোৰ পিন্ধিয়ে আজি মই এনেকৈ চলি আছো এই তোমাৰ কাৰণে মই কাপোৰ অৰ্ডাৰ দিছোঁ তো বাৰ কেঞ্চেল হৈ যায় তুমি কাপোৰে অৰ্ডাৰ দিওঁ না কি কৰোঁ তুমিহে জানা তাই মাক ক'ৰ পৰা পইচা দিওঁ আছিলে তোমাৰ পৰাই দিয়া নাই ইমান পইচা হৈছে মই পইচাই দেখা নাই আজিলৈকে হয় নেকি দাচোন মই অলপ মাথা মাৰিব পৰা আলবতী আনলাক নেকি আনছো মাংস লৈ লো এই 500 টকা এটা দিয়কচোন মোক 500 টকা মই দেখাই নাই 7 দিন মানৰ 500 টকাই দেখা নাই মই মই মানে মানি বেগটো পাহৰি গ'লোঁ না মোক লগা আছিল দিয়কচোন নাই থাকলিতো দিলে হয় মই 500 টকা দেখাই নাই কিমান দিন হ'ল মাক পইচাটো লাগে জলদি দিয়া মই চেক এখানে লিখি দিওঁ যি কৰে তাকে কৰা জলদি দিয়া সৰু মাই বোলে 500 খুজিছিলে সৰু জয় নললি দিবা হে নহয় দিব মানে 500 টকা দিব ভাল লাগে না মায়ে সেইকাৰণে আৰু এখেতে আৰু ছেকেণ্ড দাগিছে 5000 টকাই দিম দে আৰু হয় নেকি 5000 টকা দিবি এই 500 টাকা দিলে মাইনো কি কৰিব 5000 টাকা দিলে মায়ে কাপোৰ চাপোৰ কিনবা পাৰব আমাৰ টাকা গেলিও মায়ে বঢ়িয়াকৈ এচিৰ বাটা খাই খাই চাইচি কাটে পাৰব হয় নেকি দে আনতে আন চালা এই ধৰি মই কোনোবাই না লাচ চাচ খাই মৰি এই বাৰীটা মাক যায় আৰু কি কয় এখন ষ্টেণ্ড ফেন কিনবাক লগিনো পইচা নাথকে কি বা চাকৰি কৰে 500 টকা এটা হাতত নানলাক আহোঁতে দেখো মানি বেগটো লৈছিলে চালা কি বা কৰে The next day. মোৰ দাদা মই যাব ওলাইছোঁ ৰ'ব এই দেৰি হোৱা নাই মই গাটো ধুই মেলি গুচি যাম আমাৰ দেৰি হ'ব অলপমান 5 মিনিটমান গাটো ধুই কেনে যাই আছোঁ শুনিছে না মই যাম গামোচামান লৈ গাটো ধুই মেলি গুচি যাম মই ইটাই যাব এই মানে তোমাক গধূলি আহিম লৈ যাম ঠিক আছে মোৰ মানে কিছু ডিউটি আছে না অঁ তুমি মোবাইলটো চাৰ্জ দি লোৱা ঠিক আছে মই গাটো ধুই আহোঁ
5% চাৰ্জ ডিউটিত যাব বোলে এখানে গমে পায় চাৰ্জত দি কিনে গা ধুবা যাব লাগে ডিউটিত ইমান দেৰি হয় তাতে আৰু ইমান গৰম মাৰ খান অ সৰু বাইদেউ খেলা খেলবা গেলো পথাৰত 1 টকা এটা ভিনতে খুজি দিয়ে এ ৰ বেটি পইচা খুজিছা ৰ ভিনত তাতে পইচাই নাই কালি মায়েও খুজিছিল এ পইচা পাতি বৰ টান হৈছে এচি কিনলো না ঘৰত সেইকাৰণে পইচা পাতি টান হৈছে তই এটা কাম কৰে ডাঙৰ বাইদেউক খুজি দেচোন ডাঙৰ বাইদেউ ক'ত আছে এই সেইটো ৰুমত আছে যা মাইৰ লগত কথা পাতি অ ডাঙৰ বাইদেউ চালা 10 টকা এটা নিজে আজিলৈকে দেখা নাই বিয়া হোৱাৰ পৰা কাপোৰে নাই চালা এইযোৰা আৰু সেইযোৰাই কালি পিন্ধি আহাযোৰা তাতে আৰু মোকে পইচা খুজি অ মাই 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 অ মাই হা কো এ মাই এ ভাইটিক বোলে 100 টকা লাগে এটা মই কৰ পা দিওঁ কৈছো 100 টকা মোৰ লগতো পইচা নাই নহয় ইয়াক আৰু কিহৰ পইচা লাগে কি বোলে আৰু খেলা খেলবা যায় মোক খুজিছে মইতো ক'বা গেলি দেখাই নাই দেছো ইমান দিনে 10 টকা এচি ললাক না জুঙাই তোহাৰ এটা নাপয়ে হৈছো জানা কৰ এখেতে বোলে যায় মোক বোলে ভাতি বেলা নিবা আহিব জগ দে মই চাহ বনাবা খুজছো ৰ ইয়াক লগিয়ে যাব নহয় গোসাই আৰু কি খাই যায় কি বনাওঁ চাহৰ লগত তাকে তই মাই ভোকে থাকে দিনটো গম পাইছা না এখেতে সেইকাৰণেতো দিনটো ডিউটিত থাকব সেইকাৰণে চাহ কাপ খাই জগ দে দে বনতে এখেতে বা গা ধুই লাগ না মই চাং ৰ যাচোন চাহ কার বাপৰ হৈছে তোৰ কুকুৰো নহয় দেখোন এই ফোন আৰু ধৰবাও নাছিলো নহয় মই সৰু মাই কি হল মাই যাম নাই তোৰ ফোন আহিছে সিকিউরিটি স্যার কাইবা কোনে কৈছে হেল্ল' আমাৰ এখেতে কি সিকিউরিটি মানে বুজিব নাই হয় নেকি কি কই ও মাই তাৰ মানে এখেতে আমাক মিছা মাতছি ইমান মিছা কৈ মোৰ আপুটোক ফাচলে ফুচলে বিয়া পাতলা চাকৰি বুলি কৈ সিকিউরিটি গার্ড করে মাই মোৰ আপুটো বলছো না তো দেওয়া মশাইয়া শুনছি না আপনার একটা মানুষ ফোন মারছি শুনি সিকিউরিটি স্যার সারে হ্যাঁ আপনি মানে সিকিউরিটি গার্ড হে করে সিকিউরিটি এটা নাচিনা ঘটি যাব নাগে গছ মূৰাটো মিছা কথা কৈ মোৰ আপিটোক ফাচলে ফুচলে বিয়া পাতলি ইমান মোৰ মৰমৰ আপিটো সিকিউরিটি এটা চাকরিয়ে চাকৰি পুলিশত ড্রেসুরায়ে হৈ বেটা নাইকলৰ তলত থাকি কেনে তই এচিৰ তলত থাকা বুলি ক ও সেইকাৰণে মানে আপনার হাতত পয়সা নাথকে হ্যাঁ কেদি কুবংয়া লইয়া মই গজমুরা খালি মুজিবটো খালি ইমান মৰম খালি হলো চলো আৰু এই গামছাখন আৰু গেঞ্জি পিন্ধি যা এই গেঞ্জিটো আমাৰ বাবাৰ সরি